Good morning. আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ স্বাগতম জনাইছোঁ। আজি সকলোৱে জানে বিশ্বকৰ্মা পূজা আৰু লগতে মহালয়া তাৰ উপলক্ষে মোৰ ফালৰ পৰা আপোনালোক সকলোকে শুভেচ্ছা জনালোঁ। আৰু আজি এই ভিডিঅ'টি বনোৱাৰ উদ্দেশ্যটি হৈছে বিশ্বকৰ্মা পূজা। বিশ্বকৰ্মা পূজা ভাগ ময়ো সৰুকে পালন কৰিছোঁ। সেই এই ভিডিঅ'টি বনালোঁ আৰু বিশ্বকৰ্মা পূজাৰ লগত মোৰ এটা দীঘলীয়া নিবিড় সম্পৰ্ক আছে। সেই সম্পৰ্কটোৰ কথা এতিয়া অলপকৈ কৈ দিওঁ। সেয়া হৈছে মই জন্মৰ পৰাই মোৰ জন্মৰ ঘৰখনত দেখি আহিছোঁ বিশ্বকৰ্মা পূজাৰ ভাগ পালন কৰা। সৰুকেই হওক কেতিয়াবা বহলভাৱে মূৰ্তি আনি হ'লেও পালন কৰিছে। আৰু পালন কৰাৰ এটা কাৰণ আছে, মোৰ দেউতাই ইলেক্ট্ৰিচিটি ডিপাৰ্টমেণ্টত চাকৰি কৰিছিলে। সেয়ে মায়ে প্ৰত্যেক বছৰে পালন কৰি আহিছে, এতিয়ালৈকে পালন কৰি আছে দেই। আৰু বিয়াৰ পিছতো মোৰো সেই অভ্যাসটো থাকি গ'ল, ময়ো পালন কৰোঁ। আৰু সেই যে পালন কৰা এটা অভ্যাস হৈ গ'ল বিশ্বকৰ্মা পূজা ভাগ। যেনেদৰে পূজা বিহু আৰু পূজা দুৰ্গা পূজা আহিলে মনলৈ যেনেদৰে আনন্দ আহে, বিশ্বকৰ্মা পূজা আহিলেও আগতে মনলৈ তেনেদৰে আনন্দ আহে। আৰু এতিয়া মই বিয়াৰ পিছত ময়ো সৰুকৈ যেনেকৈ হওক পালন কৰোঁ, আজিও পালন কৰিছোঁ। সেই আজি পূজা ভাগৰ প্ৰথম কাম আৰম্ভ হৈছে। এতিয়া সেই আপোনালোকক দেখাব ওলাইছোঁ সেই ভিডিঅ'টি এতিয়া কি কামেৰে আমাৰ আজিৰ দিনটো আৰম্ভ হৈছে। আৰু পিছৰ ভিডিঅ'খিনি মোৰ ল'ৰা ৰঙে বনাব, মই পূজাৰ কামত ব্যস্ত থাকিম। আৰু যদি চাই ভাল পায় তেন্তে লাইক আৰু কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈকো নাপাহৰিব। তেন্তে মোৰ এই ভিডিঅ'টি চাই থাকিব। মই যে কৈছিলোঁ আপোনালোকক যে আজিৰ দিনটোৰ আৰম্ভ হৈছে এটি কামেৰে, এয়াই হৈছে সেই কামটো। আমাৰ গাড়ী দুখন ধোৱাৰ ব্যৱস্থা কৰা হৈছে। গাড়ী ধোৱাৰ কাম চলি আছে, লাহে লাহে ধুই আছে তেখেতসকলে। সদায়ে বা প্ৰায়ে ধোৱাই হয়, তথাপি বিশ্বকৰ্মা পূজা বুলিলে গাড়ী, চাইকেল, বাইক এনেধৰণৰ সামগ্ৰীবোৰ ধোৱা হয়েই। খুব সুন্দৰভাৱে ধুনীয়াকৈ ধুইছে। তাৰপিছতে প্ৰসাদৰ কাৰণে নাৰিকল গুচাবলৈ দিলোঁ, তেওঁলোকে গুচাই দিলে। আৰু বাকলিখিনি সৰু সৰুকৈও কাটিব দিলোঁ, ধূনা দিবলৈ সুবিধা হয়। এনেদৰে তেওঁলোকে মোক সহায় কৰি দিছে। হাই, মই ৰং হয়। আজি মই ভিডিঅ' বনাইছোঁ। ফাৰ্ষ্ট টাইম মায়ে পূজা কৰিব, সেইকাৰণে মই ভিডিঅ' বনাইছোঁ। আহক দেখাচোন মায়ে কেনেকৈ পূজা কৰে। মায়ে এতিয়া নাৰিকল ৰুকি আছে। আৰু ল'ৰাই ভিডিঅ' বনাই আছে, মাকে নাৰিকল ৰুকি আছে, ল'ৰাই ভিডিঅ' বনাই আছে ন। তুমি যদি কম টিকেট পাব লাগিব না টিকেট গাড়ী সুপাৰ মেন ড্ৰাইভাৰ
Không biết điều này, số tao này gì thế? Nên xuyên xuyên xuyên. Nên đại biểu nó cái là cái next body. Nó cũng sẽ tập pass. Đấy, đấy. মায়ে এতিয়া লুচি বনাওঁ বুলি লাডু তৈয়াৰ কৰিছিলে। লুচি বনাই আছো দেই এতিয়া। মই ক'লোৱে তোমাক দেখাই ঘুগনি বনাই হৈ গ'ল। এতিয়া লুচি ভাজি আছো, ভাত খোৱাও হৈ গ'ল। আমাৰ ভণ্টিহঁতে ভতিজী দুজনীয়ে বেলি আছে বাৰু। নহয় এতিয়া ফটোটো এনেকৈ মেলিছো এনেকৈ পেলিব নাহে, এনেকৈ পেলো ন ভাল নালাগে। চব্জি কেনেকুৱা হৈছে? এতিয়া চবেই খাই আছে। আমি এতিয়া আকৌ খাবলৈ বহিছো। ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পূজাৰ শেষত দোকানৰ আৰু গাড়ী কৰ্মচাৰীসকলক এটি সৰু সামান্য উপহাৰ দি আজি পূজাৰ ভাগ এনেদৰে সামৰিলোঁ আৰু এয়াই হৈছে মোৰ দিনটোৰ ভিডিঅ'।